এভৰিৱান স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। আৰু আমি যাবলৈ লৈছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আপোনালোকৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁৱে আমি নগাঁও আহিছোঁ বৰদেউতা ঘৰত। ইয়াতে আছোঁ আজি 3 দিনেই হ'ল, এইকেইদিন ভিডিঅ' কৰা হোৱা নাই। বহুত দিনৰ মই লগ পাইছোঁ চবকে, কথা পাতোঁতেই গৈছে বৰমাহঁতৰ লগত। আৰু আজি যাওঁ, আমি স্কুটি লৈয়ে যাম। হাজবেণ্ড যাব, ছোৱালী আৰু মই যাম। বেছি দূৰ নহয় ইয়াৰ পৰা, অলপ দূৰ। আৰু ব'লক আপোনালোকক লৈ যাওঁ, কেনেকুৱা লাগে কি নাই সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' গাইজ, এয়া আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু বাহিৰতে আমি শৰাইৰ কাৰণে থালি ল'লোঁ। আৰু ইয়াতে চেণ্ডেল খোলাৰ ব্যৱস্থা কৰি থৈছে। অলপ আগত আমি তাতে চেণ্ডেল খুলিলোঁ। এয়া আৰু পৰিৱেশটো চাওকচোন, কিমান ভাল লাগিছে। আৰু মই এবাৰ প্ৰথম আহিছোঁ, আগতে অহা নাছিলোঁ। আপোনালোক কোনোবা আহিছে যদি কমেণ্ট কৰিব কেনেকুৱা লাগে। মোৰতো ভালেই লাগিল আহি। আজি সোমবাৰ আছিল, বন্ধও আছিল, সেইকাৰণে মানুহ অলপ বেছিয়ে হৈছিল। এয়া আমি চাকি জ্বলাবৰ কাৰণে বোলে বাহিৰতে ব্যৱস্থা কৰে, গম পোৱা নাছিলোঁ। আৰু গ'লোঁ, চাকি জ্বলালোঁ বাহিৰতে। আৰু ভিতৰত লাইন পাতি আমি শৰাইৰ কাৰণে ভিতৰত যাব লাগিব। আৰু এয়া আমি গৈ আছোঁ, এতিয়া চাকি জ্বলাবৰ কাৰণেহে গৈছোঁ। এয়া দেখিবলৈ পাইছে, ছোৱালীও লৈছে, কেমেৰাও লৈছে হাজবেণ্ডে। আৰু মই আগত থালিখন লৈ গৈছোঁ, যিহেতু মানুহৰ ভিৰ আছে সেইকাৰণে। এনেদৰে ইয়াতে চাকিৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ভিতৰতো ঘৰ বনাই দিছে, কিন্তু তাতে অলপ বেছি ভিৰ আছিল, সেইকাৰণে আমি ভিতৰত নগ'লোঁ, বাহিৰতে জ্বলালোঁ। এনেদৰে আমি ওপৰলৈ উঠি গৈ লাইন পাতিলোঁ। 2টা পাক ঘূৰি ভিতৰত সোমাব লাগে। আৰু সোমাই মই শৰাইও দিলোঁ, দি আৰু ঘূৰি আহিব পাৰি। টাইম আছে, দৰ্জা বন্ধ কৰি দিয়ে, সেইকাৰণে অলপমান দৌৰা-দৌৰি হ'ল, ভিতৰৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাতে এনেদৰে খিচাৰি খোৱাৰো ব্যৱস্থা কৰিছিল, আমিও খালোঁ প্ৰসাদ লোৱাৰ পাছত। ছোৱালীও নিজে খাইছে, ভোকো লাগিছে, তাইও একো খাই অহা নাছিল, আমিও খোৱা নাছিলোঁ। শৰাই দিছোঁ যিহেতু ইয়াতে, সেইকাৰণে। আৰু মানুহ যথেষ্টখিনি আছিল, সকলোতে লাইন পাতিব লগা হৈছিল, প্ৰসাদৰ কাৰণেও, খিচাৰিৰ কাৰণেও। আৰু দেখিবলৈ পাইছে এতিয়া যিহেতু মেইন দৰ্জা বন্ধ আছে, সেইকাৰণে ওপৰত মানুহবিলাক অলপ কম হৈছে ভিৰটো। আৰু তলতে আহিছে সকলোখিনিয়ে। আৰু এনেদৰে এপাক ঘূৰি আমিও ঘৰলৈ আহিলোঁ, সোনকালে গুচি আহিলোঁ, বহুত বেছি টাইম থকা নাই। বহুত ৰ'দ দিছিল, সেইকাৰণে অলপমান কিবা লাগি গৈছিল অলপ। ছোৱালীও অলপমান এইখিনিতে ফ্ৰী পাই অলপ দৌৰি আছিল। আৰু এয়া দেখিবলৈ পাইছে কেনেকৈ জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফাল কৰি আছিল তাইও ভাল লাগিছিল বোলে আহি।
আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা লাগিল জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।